আবে মিউজিক কোনে বন্ধ কৰিলি বে তো নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে আৰু মই বৰ্তমান ভালে আছো মানে কি মই আজি লৈ আহিছো কেইটামান টিকটকাৰ যেহেতু মানে টিকটক বেন হৈ গল আৰু টিকটক বেন হোৱাৰ পিছত এইগিটা মক্কেলামি আহিছে ইনষ্টাগ্ৰামত আৰু ইনষ্টাগ্ৰামত আহি মানে যা তা ফালি আছে আৰু ফেচবুকতো চাব নোৱাৰি আৰু আপোনালোকৰ হোৱাটছআপতো আপোনালোকে আজিকালি চাব নোৱাৰে মানে সকলোৰে ষ্টেটাছত এই নতুনকিবিলাকে মানে মানুহে মানে বেয়া বস্তু বেছিকৈ শ্বেয়াৰ কৰে ন ভাল বস্তু ইমান নকৰে চ' আজি সেইকেইটাক ভালদৰে বজাম গতিকে যিসকলে ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি লওক তেতিয়াহ'লে মোৰো মানে কাম কৰিবলৈ বেছি মন যায় আৰু পাৰিলে শ্বেয়াৰ টাই কৰি দিব বাকী ছাবস্ক্ৰাইবটো আপোনালোকৰ কথা ভাল লাগিলে এনেকৈ কৰিব আৰু নালাগিলে নকৰে চ' বলক দেৰি নকৰি ভিডিঅ'টো ফালে আগবাঢ়ো নে কি কয় অভিমানো তোৰ লগত মৰমো তোৰ লগত কপালত লিখা থাকিলে বিয়াও তোৰ লগত ভাই তই ঠিকে কৈছ মানে কপালত লিখা থাকিলে যি টি হ'ব পাৰে নহয় জানো মানে বিয়াও তাৰ লগত হ'ব পাৰে আৰু কি ঠিক বিয়া হয়তো তোৰ আকৌ পূৰ্বালি আইতাৰ লগতো হ'ব পাৰে Sorry, it's DJ. তোমালোকে চাৰাই নহয় এই হৈছে আমাৰ টিকটকাৰসকলৰ টেলেণ্ট মানে কি তুমি ডান্স কৰিব জানা বা নাজানা কোনো কথা নাই জাষ্ট তুমি হিলাই দিলে হৈ গ'ল তোমাৰ এটা ডান্স মানে মই কেমেৰাটো হিলোৱাৰ কথা কৈছোঁ আকৌ বেলেগ তোমালোকে আকৌ মানে বেয়াটো নাভাবিবা তোমালোকে আকৌ মানে অলপ বেয়াটো ভাবা ন চ' হিলাই দিলে হৈ গ'ল টিকটকাৰসকলৰ মানে এটা ভিডিঅ' টেলেণ্ট মানে ইহঁতৰ আছে ভৰপূৰ টেলেণ্ট আৰু এই টেলেণ্টবোৰ দেখাবলৈ যাওঁতে মানে ইহঁতে কাপোৰ কানিবোৰ খুলি কৰে চেলেং পেলেং মানে নোৱাৰিছোঁ আৰু ভাই এইবোৰ আৰু মোৰ দ্বাৰা নহ'ব মানে আজিয়ে ফাৰ্ষ্ট আজিয়ে লাষ্ট মানে কি তোক আৰু কি ক'ম মানে বহুতেতো ৰোজ কৰি আছে তথাপিও তোৰ লাজ নাই মানে বাইদেৱে মানে কি হ'ল ব্লাউজটো পিন্ধিলে মানে চাদৰ মেখেলাখিনি পিন্ধিবলৈ মানে পাহৰি গ'ল সেইকাৰণে মানে লং পেণ্টটো পিন্ধিয়ে তেওঁ মানে ভিডিঅ' বনাইছে বাহ চ' তোমালোকৰ মানে এনেকুৱা হ'ব কাৰণ তোমালোকে যদি মানে টিকটকাৰ ছোৱালী মানে টিকটকত মানে ভিডিঅ' বনোৱা ছোৱালীবিলাক যদি তোমালোকে বিয়া কৰোৱা চ' অৱস্থাটো এনেকুৱাই হ'ব তেওঁলোকে মানে কাম বন নকৰে মানে চব্জি নাকাটে দৰকাৰ হ'লে মানে বিলাহীটোৰ ওপৰে মানে কটাৰীখন ঘূৰাই থাকিব তথাপিও মানে বিলাহীটো মানে চব্জিখিনি নাকাটে কাৰণ তেওঁলোক হাই লেভেলৰ মানুহ ন মানে টিকটকাৰ ভাই একদম পূৰা হাই লেভেলৰ মানুহ টিকটকাৰ মজা আয়া मुझे माफ कर दे आप लोग सारे मुझे छुट्टी दे दे मैं इस दुनिया से छुट्टी चाहता हूँ आप চ' ইনষ্টাগ্ৰামত মানে এনেকুৱা ধৰণৰ ভিডিঅ' বনাই মানে হাজাৰ হাজাৰ ভিউজ আৰু ফলোৱাৰ্ছ ল'ব পাৰি কিন্তু তোমালোকে নোৱাৰা মই নোৱাৰোঁ কাৰণ আমাৰ মাজত এনেকুৱা ধৰণৰ টেলেণ্ট নাই ভাই জিভা ওলাই মানে ভিডিঅ' বনোৱাটো একেলগত মানে কিমান এটা কঠিনৰ কাম এইবিলাক আমাৰ দ্বাৰাই নহ'ব আমি নোৱাৰিম এইবিলাক আমাৰ এনেকুৱা ধৰণৰ টেলেণ্ট নাই 50 बार बोले हैं पढ़ने निकले वाले छात्रों को अबे पढ़ाई लिखाई में ध्यान लगाओ आईएएस बनो और देश को संभालो घेरी खेला নৰ্মেল মানুহে হাতেৰে খায় বাৰু গতিকে মই হাতেৰে খালো না 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 মানে আজিকালি মানুহবোৰ আকৌ ভাত ভৰিৰে খায় মানে হাতেৰে আকৌ খোজ কাঢ়ে খালো ওকে তুমি কি কৰিছা মই এনেই আছো ভাতটো খালো এইমাত্ৰ আচ্ছা তুমি কিহেৰে খালা বা আমাৰ এই ডাইনোসৰ এটা মৰিলে কি ফালতু মানে এই ভিডিঅ'টোত কোনো অৰ্থ নোহোৱা ভিডিঅ' কাৰণ ভাত কিহেৰে খালা হাতেৰে খালোঁ কাৰণ নৰ্মেল মানুহ হাতেৰে খায় না আজিকালি মানুহবোৰে ভাত আকৌ ভৰিৰে খায় মানে হাতেৰে খোজ কাঢ়ে আৰু লাষ্টত যিটোৱে মানে শব্দ কৈছে ন মই ভাবিছিলোঁ বাইদেউজনী বহুত সংস্কাৰী বাইদেউ কিন্তু না 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 মই মৰিলে কি ফালতু কাৰণ সংস্কাৰী বাইদেউ মানে মুখত এনেকুৱা ধৰণৰ ভাষা নোলায় আই এম সৰি
मुझे माफ कर दो मेरे पास कोई अल्फाज नहीं है मुझे माफ कर दे आप लोग सारे मुझे छुट्टी दे दे मैं इस दुनिया से छुट्टी चाहता हूँ आप এতিয়া সকলো মানুহৰে পচন্দ হৈ যাম পইচা ধৰি না হয় ব্ৰ হয় ব্ৰ হয় তই ঠিক কথা কৈছ তই পইচা নহয় কিন্তু তই মহা মক্কেল নহয় আবে এনেকুৱা কি চাই আছা তই মক্কেল বুলি কোৱাৰ কাৰণে তই কি বেয়া পাইছা নেকি সৰি সো গাইস আজিৰ ভিডিঅ'টোত এইখিনি আছিল যিসকলে চাই ভাল পালা প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবা আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা কিয়নো মই আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' মানে আপলোড কৰাৰ লগে লগে আপোনালোকে পাই যাব গতিকে ছাবস্ক্ৰাইবটো কৰি ৰাখিবা চ' আজিলৈ ইমানে ধন্যবাদ বাই বাই লৈ আহিম আকৌ এটা নেক্সট পুনৰ ভিডিঅ' চ' চাই থাকিবা আমাৰ চেনেল মনোজ কলিতা বাই বাই